ৰাতিপুৱাটো আৰম্ভ হয় এনেধৰণে পাকঘৰৰ পৰা কিবা নহয় কিবা এটা বনোৱা এইপিনে চব্জি বনাইছোঁ আৰু এইপিনে বনাইছোঁ ওটছৰ এনেকুৱা মালপোৱা টাইপ আৰু আজি আমি ক'ৰবালৈ যাম ক'ত যাম সকলোখিনি চাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব লাগিব আৰু যাম কাৰণে ভাবিলোঁ যে আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ এয়া বনাই কোনাই মই ৰেডি কৰি থৈ যাব লাগিব তেতিয়াহে আহি মানে তাত চাগে বহুত দেৰিও নালাগিব তো আহি কিনে খাবলৈ সুবিধা হয় আহি বনাবলৈ দিগদাৰ হয় ন হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ মই MoniChoudhury আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজি আহিছোঁ আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ আমাৰ গোটেই মানুহবিলাক আহিছে লাইন পাতি আছে মেইন গেটৰ পৰা সোমাই এইপিনে এইটো ভিতৰত যদি যাব পাৰোঁ দেখাম বাৰু সেইটো এইপিনেৰে যায় ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি আৰু তাত যে আমাৰ নামৰ কাৰণে মানে মঞ্চ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে এইখিনিতে মোৰ চেণ্ডেলযোৰ খুলি মই যাম সেই জেগাডোখৰলৈ ইয়াত এটা মাইক আৰু মানে মাইকটোৰ তলৰখিনি কলম আৰু ওপৰৰখিনি মাইক আকৃতি দি থোৱা আছে খুব সুন্দৰ আৰু পবিত্ৰ পৰিৱেশ এটা মন্দিৰৰ নিচিনা খুব ভাল লাগে এই পৰিৱেশটো আৰু এই পৰিৱেশটো চাৰিও চাইডে এনেধৰণে পানীৰে বনাই দিছে ওপৰত ষ্টেজ এখনৰ নিচিনা সৌটো যে দেখিছে সেইটোহে মেইন ভূপেন হাজৰিকাৰ মানে তাত তেখেতক মুখাগ্নি কৰা হৈছিলে সেইডোখৰ জেগাত যেতিয়া আমিও আহিছিলোঁ চাবলৈ এতিয়া বহুত ধুনীয়া কৰিলে জেগাখিনি কংক্ৰিটৰ মহানগৰীৰ মাজত এটা প্ৰাকৃতিক পৰিৱেশ দিবলৈ চেষ্টা কৰিছে কাৰণ ভূপেন হাজৰিকাদেৱ আছিল প্ৰকৃতিৰ প্ৰেমিক তেখেতে চহৰ নগৰ পাহাৰ ভৈয়াম সকলো একাকাৰ কৰি তেখেতৰ গীতৰ বাণী গীতৰ মধুৰ সুৰ বিলাইছিল আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে এই ঠাইডোখৰত আৰু এনেধৰণে চিৰিৰে গ'লে পোৱা যায় তেখেতৰ সংগ্ৰহালয়ৰ ভিতৰলৈ মই এতিয়ালৈকে সোমোৱা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকৰ লগতে বলকচোন ময়ো চাওঁ সংগ্ৰহালয়ৰ ভিতৰতনো কি বস্তু আছে আৰু কেনেধৰণে সজাইছে ইয়াত আছে ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ সময়ৰ যিখিনি ফটো এইবিলাক আৰু আগলৈ আছে ব্লেক এণ্ড হোৱাইট ফটো মানে তেখেতৰ চাগে বহু পুৰণি ফটো এইবিলাক আৰু আমি বাৰু তেখেতক স্বচক্ষে দেখাৰ সৌভাগ্যকণ পাইছিলোঁ কিন্তু আহিবলগীয়া প্ৰজন্মই নিশ্চয় এইবোৰ চায়ে তেখেতৰ বিষয়ে জানিব পাৰিব আৰু এইখিনি হাতে অঁকা ছবি তেখেতে য'ত দেশ বিদেশ ভ্ৰমিছিল সেইবোৰকে এই চিত্ৰৰ সহায়ত দৰ্শাইছে এয়া চাওক স্বচক্ষে দেখিলে যিমান ভাল লাগে কেমেৰাত হয়তো কিমান ধৰিব পাৰিছে মই নাজানো প্ৰতিটো গানৰ কলি হওক বা তেখেতৰ বিষয়ে পেপাৰত যিবিলাক আৰ্টিকেল লিখিছিল এই আৰ্টিকেলসমূহ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে ভাবিলে আচৰিত লাগে যে একদম জিতা জাগতা যেনেকুৱা এতিয়া জুবিন দাক আমি পাই আছোঁ সময়বোৰ কেনেধৰণে অতীত হৈ যায় ভাবিলেও মনত নপৰে যে ভূপেন হাজৰিকাদেৱ যে এতিয়া নাই সেই কথাটো একচুৱেলি মনলৈ নাহে আজি মোৰ বান্ধৱী এজনীৰ লগত মই মানে গন্তি কৰি আছোঁ মৰা কিমান বছৰ হ'ল মানে একজেক্টলি এনেকুৱা হৈছে যে নাই সেইদিনাখনহে ঢুকাইছিলে তেনেকুৱা নিচিনা লাগিছে যি কি নহওক আমি তেখেতক স্বচক্ষে দেখি মানে দেখাৰ সৌভাগ্যকণ যে পাইছিলোঁ সেইটোৰ কাৰণে নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্মই তেখেতক এই মিউজিয়ামটোৰ জৰিয়তে নিশ্চয় মনত ৰাখিব আৰু ইয়াত লিফ্টৰ ব্যৱস্থা কৰিছে ওপৰলৈ যাবলৈ এইপিনে চাওঁ এইকেইজনী মৰম লগা ভণ্টি তাহাঁতক মই ভিডিঅ' কৰিছিলোঁ তাহাঁতে মানে খুব ভাল পাইছে আৰু মই কৈছোঁ মোৰ ভিডিঅ' চাবলৈ চাবা তেতিয়াহ'লে মই এইখিনি কৰি লওঁ এয়া নিজে হাতে বোৱা গামোচা ইমান ধুনীয়াকৈ গীতৰ কলিসমূহ এনেধৰণে লিখি থৈ দিছে ডিমৰ পৰা এখন চাগে কালেক্ট কৰা হৈছে শ্ৰীমতী বন্তি হাজৰিকা এয়া ভূপেন হাজৰিকাদেৱে ব্যৱহাৰ কৰা সাজপাৰসমূহ এনেধৰণে সজাই ৰখাইছে ৰ'দ পোৱাবৰ কাৰণে মাটি গীতৰ কলি আছিলে নহয় ন ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকাত ইছৰাম গায়িকাই আৰু একেবাৰে ইয়াত মানে কমপ্লিট তেখেতৰ জীৱনৰ যিবিলাক তেখেত থাকোঁতে যিবিলাক কাম কৰিছিল গোটেইখিনি ভাৱে সংগ্ৰহ কৰাইছে এয়া নাহৰৰ ফুলে নোখোৱাই গানটিৰ চাগে যেতিয়া কেছেট মুকলি হৈছিল তাৰে
এইপিনে তেখেতে ব্যৱহাৰ কৰা জোতা, এয়া সূৰ্য হাজৰিকাদেৱে ইয়াত ৰখাবৰ কাৰণে দিছে। এইখিনি অন্তিম সময়ত চাগে ব্যৱহাৰ কৰা যিখিনি বস্তু, এয়া মাটি, এইবোৰ লাগে ন অন্তিম মানে যেতিয়া হেৰি হৈ যায়। ময়ো বহুত ভালদৰে আপোনালোকক বুজাব পৰা নাই। লাষ্টত আছে তেখেতৰ এয়া প্ৰতিমূৰ্তি। তো এনেধৰণে চিৰিৰেও তললৈ যাব পাৰি। ওপৰ চোৱা ইমান ধুনীয়া কৰিছে। মই বহুত দিন আগতে যেতিয়া বনাইছিল ন, এই বস্তুটো কাগজৰ বুলি ভাবি আছিলোঁ, কিহৰ জানো। য়েছ, পালেই হয় এইখন এখন। মানে যেতিয়া বনাই আছিল তেতিয়াৰ পৰাই ভাবিছিলোঁ যে এইখন কি বস্তু হয় এনেধৰণৰ। তো মই এতিয়া লিফ্টত নাযাওঁ, মই এনেকৈ ষ্টেপেৰে নামি যাম। বহুত ধুনীয়াকৈ ষ্টেপকেইটা বনাইছে। যদি এতিয়ালৈকে আপোনালোকে চাবলৈ অহা নাই তেনেহ'লে আহক, আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো লৈ আহক। বহুত ধুনীয়াকৈ বনাইছে, বহুত ধুনীয়া পৰিৱেশ এটা দিবলৈ ট্ৰাই কৰিছে। আৰু গোটেইখিনি যেতিয়া ঘূৰা যায় নহয়, পাৰ্কখন হওক, সংগ্ৰহালয়টো হওক বা গোটেই যিখিনি আছে ন, বহুত ধুনীয়া হয়। আৰু মোৰ ড্ৰেছযোৰ গমেই পাইছে যে আপোনালোকে আজি আমি নাম গাবলৈ আহিছোঁ। তো যাওঁ, লগৰখিনিক লগ কৰোঁ। সেয়া মই তেতিয়াও কৈছিলোঁ যে এইখিনিতহে অৰিজিনেলি তেখেতক মুখাগ্নি মানে অগ্নি কি কয় জানো, এইটো জ্বলোৱা হৈছিলে তেখেতক। আৰু আমি তেতিয়া চাবলৈ আহিছিলোঁ। তেতিয়া আমি বহুত সৰু সৰু হৈ আছিলোঁ, লাইন পাতি চাবলৈ আহিছিলোঁ। আৰু সেই ঠাইখিনি আজি ইমান ধুনীয়া পৰিৱেশ হৈছে, সঁচাকৈ বহুত ভাল লাগিছে যে ময়ো এয়া জালুকবাৰীৰে বাসিন্দা। এনেইতো এনেধৰণেই নামি যাব পাৰি। মোৰ চেণ্ডেল সেইফালে থাকিলে যাওঁ, এনেকৈ যাই তেখেতক প্ৰণাম এটা জনাওঁ। মই ইয়াত আহিয়ে নিজকে বহুত গান বাজি আছে। কুহু গুডু যোৱা চাই আহা। এয়া বিভিন্ন জেগাৰ পৰা অহা দিহা নামৰ প্ৰতিযোগীসকল বহুতটা আছে, নাই কমেও 20টামান গ্ৰুপ আহিছে এতিয়ালৈকে। নলবাৰীৰ পৰা আহিছে, গুৱাহাটী সিটোমূৰৰ পৰা আহিছে, আকৌ ৰঙিয়াৰ পৰাও আহিছে, এনেকৈ আহিছে দেই, বহুত দূৰ দূৰ জেগাৰ পৰা আহিছে গ্ৰুপবিলাক। আৰু তাৰ মাজতে আমাৰ গ্ৰুপটোও আছে। আৰু এতিয়া দিহানাম প্ৰতিযোগিতা আৰম্ভ হ'বই, অকণমান পিছতে ষ্টেজত বিচাৰকসকল উঠিছে, কিবা সম্বোধন অকণমান আছে চাগে। স্থাপন কৰা ডক্টৰ জয় বৰা আৰু আমাৰ মাজত আছে কৃষ্ণ কৃষ্ণ। আজি আৰু এই ভিডিঅ'টোত মই নামটো সম্পূৰ্ণকৈ নিদিওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। আগতে মই দি থোৱা আছে এয়া নামৰ ভিডিঅ'টো। আমি খানামুখত যেতিয়া প্ৰথম পুৰস্কাৰ পাইছিলোঁ তেতিয়া মই এই নামটোকে দি থৈ দিছোঁ, আপোনালোকে সেইটো নাম গৈ চাব পাৰিব। সেই ৰাতিপুৱাৰ পৰা আহি সন্ধিয়া লাগি গ'ল আৰু এতিয়া মানুহৰ ভিৰ বাঢ়িছে। চাওক, লাইটবোৰ জ্বলাই দিয়াৰ লগে লগে ইমান ধুনীয়া লাগিছে। কি চাই আছা? প্ৰতিযোগিতা শেষ হৈ গ'ল ন? ভূপেন হাজৰিকাৰ নাম ল'লে যেনেকৈ গান শুনি আমনি নালাগে, যিকোনো অনুষ্ঠান পাতিলেও আমনি নালাগে। গতিকে আজি ভাল লাগিলে, দিনটো ইয়াতে শেষ কৰিলোঁ। ক'ৰবাত লাইটৰখিনি দেখাই দিওঁ। লাইটবোৰ জ্বলাই দিয়াৰ লগে লগে পৰিৱেশটো বহুত ধুনীয়া হৈ উঠিছে। এই মাত্ৰহে অনুষ্ঠানৰ সামৰণি পৰিল আৰু চাওক ইউনিভাৰ্চিটি গেটখন ইমান ধুনীয়া লগা হৈছে। আজিও আমি ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ আৰু বহুত ভাল লাগিছে। এতিয়া গোটেই পাৰ্টিটো যাম, ওচৰতে যিহেতুকে কিবা এটা খাম। ৰ'ব, কি খাওঁ, যাই লওঁ হোটেললৈকে। সিহঁতে ওলাই আহিলে, এনেকৈ আহি ডিভাইডাৰ নাপায়। আকৌ আমি নিজাকৈ চেলিব্ৰেশ্যন কৰোঁ আৰু এইপিনে কুহুৱে একো খোৱা নাই দিনটো। ম'ম' পাৰ্টি, ঠাণ্ডা হ'ব দিয়া।
এয়া আমাৰ পুৰস্কাৰ লোৱা কিছু মুহূৰ্ত আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম চাই থাকিব ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক মই জনাই থাকিম পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ প্লিজ এটি সুন্দৰ লাইক আৰু কমেণ্ট কৰি দিব দেই ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনালোঁ কিন্তু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব